তো হেল্ল' গাইজ ৱেলকাম টু কছাৰী ৰিভাৰ। আজি আমি কথা পাতিম মেডাম ৱেব চিনেমাখনৰ বিষয়ে। তো মেডাম ৱেব যোনখন চিনেমা, সেইখন চিনেমা এই দুদিনমানৰ আগত ৰিলিজ হৈছে। আৰু এখন ছনী চিনেমেটিক ইউনিভাৰ্চৰ হয়। আৰু চিনেমাখন ৰিলিজ হোৱাৰ আগতে মানে এনেকৈ কোৱা হৈছিলে যে এখন কিবা স্পাইডাৰমেনৰ ইউনিভাৰ্চৰ লগত, মানে ছনীৰ যোনটো স্পাইডাৰভাৰ্ছ ইউনিভাৰ্চ আছে তাৰ লগত অলপ কানেক্টেড হ'ব। তো সেইকাৰণে যিমান চবেই এক্সাইটেড হৈ আছিলে, সিমান চিনেমাখনে নিজৰ ৰং দেখাব নোৱাৰিলে। তো সেইকাৰণে এই চিনেমাখন এতিয়া মানে ভালকৈ পাৰফৰ্ম কৰিব পৰা নাই। আৰু এই চিনেমাখন এই হাইপত অহা মেইন কাৰণটো হৈছে ডকোটা জনছন, যোনজনী 50 Shades of Grey সেই চিনেমাখনত আছিলে, মানে সেই চিনেমাকেইখনত আছিলে। তো জানা এখন কেনেকুৱা চিনেমা, তো সেইকাৰণে মানে এই চিনেমাখন বহুত হাইপত আছিলে। কিন্তু ছনী যোনবোৰ মানুহ সেইবোৰ চিনেমাবোৰ ভালকৈ নবনায়। তাৰ প্ৰিভিয়াছ এক্সাম্পল মৰবিয়াছ ইমান বেয়া ছুপাৰ হিৰো মুভি আছিলে ন, কিন্তু হ'লেও মানে চাইছিলোঁ মানে। তথাপি এইখন যোনখন চিনেমা, এইখন ইমান বৰিং ন। প্ৰথম মই খুব বেছি 20 মিনিট চালোঁ, 20 মিনিট চাই ওলাই আহিলোঁ। তাৰপিছত চাব নোৱাৰি এখন মুভি। তো সেইকাৰণে যদি চোৱা প্লেনিং বনাইছা তেনেহ'লে নোযোৱাই ভাল হ'ব। আৰু যদিও চোৱা ন, OTTত আহিলে চাই ল'বা। তো এতিয়া থিয়েটাৰত পইচা খৰচ কৰি নোযোৱাই ভাল হ'ব। মই লিটাৰেলি 15-20 মিনিটৰ পিছতে ওলাই আহিলোঁ, মানে ইমান বৰ লাগিলে ন চিনেমাখনত। বহুত বৰ। ছুপাৰ হিৰো মুভি নহয় এখন, চবতকৈ ঘাটিয়া ছুপাৰ হিৰো মুভিৰ ভিতৰত এখন। ইয়াতকৈতো মৰবিয়াছখনে চাই ভাল লাগিছিলে। তাত কমচে কম এক্সাইটমেণ্ট আছিলে যে মৰবিয়াছ কেনেকৈ ভেম্পায়াৰ বনিব। তো সেই ডক্টৰৰ পৰা যেতিয়া ডক্টৰৰ পৰা যেতিয়া ভেম্পায়াৰ বনিছিলে মৰবিয়াছে, তো সেইটো চাই ভাল লাগিছিলে, মানে অলপ হৰৰ ফিল আছিলে। তো সেইকাৰণে, কিন্তু এই চিনেমাখনত লিটাৰেলি একো এটাই ফেইল নহয়। তো সেইকাৰণে চিনেমাখন চোৱাতকৈ নোচোৱাই ভাল। আৰু এক্টৰখিনি এক্টিং এনেকুৱা ফকতীয়া কৰিছে ন, কিবা যেন কি কৰি আছে যেন লাগিছে। মানে এক্টিঙো ভাল নহয়। আৰু তাৰ ওপৰত বাকী যিমানখিনি মানে ছাইড এক্ট্ৰেছ আছিলে, সিহঁতৰ এক্টিঙো ফকতীয়া। কিন্তু ডকোটা জনছনক চাই মানে কিবা এটা ভাল লাগিছিলে, মানে ট্ৰেইলাৰবোৰ চাই যিমান। আৰু একশ্যন চিন মানে যিমানখিনি আছে শুনিছোঁ, মানে মইতো নেচালোঁ ন, 20 মিনিট চাই ওলাই আহিলোঁ। তো একশ্যন চিনছ যিমানখিনি ট্ৰেইলাৰত আছিলে সিমানখিনিয়ে চিনেমাখনতো আছে। তাতকৈ বেছি একোৱেই একশ্যন চিনছ নাই। তো মই যেতিয়া ফাৰ্ষ্ট চাইছিলোঁ ন, এই তাৰ ভাগৰ মাকজনীক সেইটোৱে মাৰি কিনে গ'লগৈ ভিলেনটোৱে। তো সেইকেইটা চাই মানে অলপ ইণ্টাৰেষ্টটো আহিছিলে। কিন্তু তাৰপিছতে যেতিয়া মানে একো ইণ্টাৰেষ্ট নাইকিয়া হৈ গ'ল চিনেমাখন চাবলৈ। তো সেইকাৰণে মই 20 মিনিট চাই ওলাই আহিলোঁ। হয়, কিছুমানে ভাবিছে চাগে পইচা উচুল কৰি থৈ আহিব লাগে, পইচা দিছে যেতিয়া, কিন্তু মোৰ মানে চাবলৈ মন নগ'ল। তো সেইকাৰণে ওলাই আহিলোঁ। আৰু মই ইমান ডাঙৰ ছুপাৰ হিৰো ফেন, তথাপি সেইখন মুভি মোৰ চাবলৈ একদম ফকতীয়া লাগিল। আৰু বেন পাৰ্কাৰকো সিহঁতে টিজ কৰিছে বুলি কোৱা শুনিছোঁ। মানে বেন পাৰ্কাৰ, পিটাৰ পাৰ্কাৰ AKA স্পাইডাৰমেনৰ গ্ৰেণ্ডফাদাৰ, চৰি আংকল। লাগিলে যিমানে যি নকওক লাগে, কিন্তু চিনেমাখন ফকতীয়া, তো নোচোৱাই ভাল। তো ইমানে ক'লোঁ মেডাম ৱেবৰ বিষয়ে। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু পিছৰ ভিডিঅ'খিনিত ইমান ভিউজ নাই, তো ভিউজ হোৱাকৈ অলপ চাই দিবা। তো ইয়াতে ভিডিঅ'টো শেষ কৰিছোঁ। তো বাই।